হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আন এটি ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেবি কিটচেন মই বৰ্ণালীয়ে। আজি মই বনাম মেজেঙা। কোনে কোনে চিনি পায় মোক কমেণ্টত জনাবচোন। ইয়াৰ বহুতো ঔষধি গুণ আছে আৰু ইয়াক মই ফলৰ লগত বনাম। এয়া হ'ল ফল, মই আপোনালোকক দেখুৱাই আছোঁ। আহকচোন, দেৰি নকৰি চাই লওঁ। এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। হয়তো কোনোবা মিহি মিহিকৈ নাকাটিবও পাৰে, কিন্তু মই মিহিকৈ কাটি লৈছোঁ। আৰু ইফালে ফলখিনিও এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এতিয়া মই বনাওঁ, আপোনালোকে চাই তেনেকুৱা হ'ল। অলপমান মই দালি এড কৰি দিছোঁ আৰু 4টামান কঁঠাল গুটি, দালি আৰু যে কঁঠাল গুটি দিছোঁ, সেইটো নিজৰ ইচ্ছা, দিলেও দিব পাৰে, নিদিলেও নাই। মই অলপ দি দিছোঁ, তেতিয়াহ'লে মানে গ্ৰেভিটো ভাল হয় আৰু সেইটো কাৰণে দিছোঁ। এতিয়া অলপ গৰম পানী দিম, গৰম পানী দি পেলাই এতিয়া এইটো ভালকৈ সিজি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈকে বাই বাই।